একে সময়তে দুখন পৃথিৱীৰ বাসিন্দা আমি। এখন ভাৰ্চুৱেল পৃথিৱীৰ, আনখন মাটিৰ। এখন পৃথিৱীয়ে বিজুলীৰ চমকনিত জীৱন এটা জীয়াবলৈ দিয়ে, আনখন পৃথিৱীয়ে মাটিৰ গোন্ধেৰে জীৱনটো যাপন কৰিবলৈ অৱকাশ দিয়ে। এখন পৃথিৱী অস্থিৰ, আনখন ধীৰ। এখন চঞ্চল, আনখন শান্ত। এখন পৃথিৱীত ক্ষণিকতে খবৰৰ ভিৰ লাগে, আনখন পৃথিৱীত ধীৰ গতিৰে সময়ে চেকি চেকি পৃথিৱীৰ বতৰা দিয়ে। দেখুৱাৰ বাসনাই এখন পৃথিৱীৰ মানুহক উদ্বাউল কৰি ৰাখে, আনখন পৃথিৱীয়ে গহীন গাম্ভীৰ্যৰে জীৱনৰ মহত্ব তুলি ধৰে। এখন পৃথিৱী আমাৰ তেনেই চিনাকি, আনখন পৃথিৱী গতিশীল সময়ৰ চানেকি। আহি 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 এতিয়া দুয়োখন পৃথিৱীৰে এনে এক বাসিন্দা আমি, য'ত ধাতৱীয় আচৰ আৰু মাটিৰ ঘ্ৰাণৰ মাজত থাকে একো একোটি জীৱন দলি।